Hi, hello, namaskar, swagatam. Moi Songita apnalok সকলোকে মোৰ YouTube channel Songita Journey vlog লৈ স্বাগতম জনাইছো আৰু আশা কৰিছো আপোনালোক সকলো ভালে আছে আৰু আপোনালোকৰ আশীৰ্বাদত মইও ভালে আছো আৰু আজি বহু দিনৰ মূৰত আহিছো পুনৰবাৰ আপোনালোকৰ মাজলৈ আৰু আপোনালোকক মোৰ ফালৰ পৰা পোনপ্ৰথমে ইংৰাজী নৱবৰ্ষৰ হিয়া ভৰা শুভেচ্ছা জ্ঞাপন কৰিলো Wish you all a very happy new year 2022. আশা কৰো আপোনালোকৰ নতুন বছৰটো শুভ হওক ভাল হওক আৰু ভালদৰে অতিবাহিত হওক আৰু মই বহুত দিন আপোনালোকলৈ কোনো ধৰণৰ ব্লগ আনা নাছিলো আৰু কিছু ব্যস্ততাৰ কাৰণে আহিব পৰা নাছিলো তো এতিয়া ভাবিছো নতুন বছৰ নতুন ব্লগ দি আপোনালোকক এন্টাৰটেইনমেন্ট কৰিম গতিকে মোৰ সেই প্ৰমিস মতে মই আহি গলো পুনৰবাৰ আপোনালোকৰ মাজলৈ আৰু আজি মই আপোনালোকলৈ এটা স্পেশাল ব্লগ শেয়াৰ কৰিম আৰু 31st টো কেনেকৈ পাৰ কৰিলো কি কৰিলো আৰু এবাৰ 31st টো মোৰ কাৰণে বহুত বেছি স্পেশাল আছিল আৰু 31st টো বুলিয়ে নহয় 1st জানুৱাৰীটো বহুত বেছি স্পেশাল আছিল তাৰ এটা ৰিজন আছে সেই ৰিজনটো মই এতিয়া নকওঁ ব্লগটোৰ শেষত কম তো মোৰ কাৰণে এবাৰ 31st টো বহুত স্মৰণীয় হ'ব আৰু বহুত মনত ৰাখি যোৱা এটা 31st হ'ল তো কিয় হ'ল সেই কথাখিনি মই আপোনালোকক লাষ্টলৈ শেয়াৰ কৰিম গতিকে বলক আমাৰ 31st ৰ পাৰ্টি ব্লগটো এনজয় কৰো আৰু লগতে এইখিনিতে কৈ থওঁ যদিহে মোৰ আপোনালোকে ভিডিঅ'টো চাই ব্লগটো চাই ভাল পায় তেনেহ'লে এটা লাইক কমেন্ট লগতে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব গতিকে বলক এতিয়া মই চাওঁ যে আমি 31st টো কিদৰে পাৰ কৰিলো বলক আছিল 31 ডিসেম্বৰ সন্ধিয়াৰ সময়খিনি চাওকচোন ইমান মনোমোহা এটা দৃশ্য মই কেমেৰাত আবদ্ধ কৰি ৰাখিলো আপোনালোকক দেখুৱাবৰ কাৰণে তো বলক এই ধুনীয়া মনোমোহাৰ সৌন্দৰ্যৰ মাজেৰে আজিৰ ব্লগটো আৰম্ভণি কৰো হেল্ল এভৰিৱান বহুত দিনৰ মূৰত আকৌ এবাৰ আপোনালোকৰ মাজত মই হাজিৰ হৈ গলো আৰু এতিয়া আমি যাম ইয়াত ওচৰতে এখন মেলা আছে মেলালৈ যাম তো এতিয়া মোৰ লগত আছে মোৰ ভাইটি আৰু মই আৰু আছে আৰু দুজন ভাইটি যাব কিন্তু এতিয়া আমি ৰৈ আছো গাড়ীলে অটোলে যে অটো আহিলে আমি মেলাত যাম আৰু মেলাত গৈ আপোনালোকক লগ পাম গতিকে বলক যাও অটো ইধৰ পোষ্ট মই ভিডিঅ'হে কৰিছো আচ্ছা তো আমি গৈ লগ পাম বলক হাই অৰা হলা তো আমি আহি পাই গলো আৰু এতিয়া আমি অন দ্য ৱে টু মেলা আৰু আপোনালোকক অলপ পিছত দেখাই আছো আমি গেটৰ ওচৰ পাই গলোহি এখন ফিল্ডত হৈছে ফিল্ডখনৰ নাম বয়জ ফিল্ড তো এতিয়া আমি গৈ আছো ভিতৰলৈ এটা টিকেট ল'ম আৰু মেলাত এন্ট্ৰি কৰিম আৰু আপোনালোকক দেখুৱাম সকলোখিনি আৰু 31st স্পেশাল মেলা চাব আহিছো আৰু আজি বহুত কিবা কিবি আছে ব্লগটো গতিকে আপোনালোকে বৰ নোহোৱাকৈ চাই থাকিব আৰু মই আপোনালোকক দেখুৱাই থাকিম আপোনালোক অলপো বৰ নহয় গতিকে বলক গৈ থাকো তো এয়া মই পাই গলোহি মেলা আৰু মেলাত আহি পেলাই মই আপোনালোকক দেখুৱাই আছো কিন্তু ইমান বেছি সাউণ্ড আছিলে গানৰ সেইকাৰণে মই আপোনালোকক সাউণ্ডটো মিউট কৰি পেলাই মই ভইচ অভাৰ দি দিছো গতিকে বলক মেলা চাওঁ
উঠি গ'ল এইটো মজা এই ৰেলখনত উঠিবলৈ গৈ আছো নাজানো টিকেট কিমান হয় উঠি লওঁ हम उठेंगे यहाँ पर ভয় খাইছে এতিয়া আমি ট্ৰেইনত উঠিম ভয় লাগে নহয় একো নহয় अब हम ट्रेन में उठेंगे ये राहुल भय লাগিছে নি ये रेडी ট্ৰেইনখনত উঠি মোৰ সঁচাকৈ বহুত বেছি ভাল লাগিছিল মই বহুত বেছি এনজয় কৰিছিলোঁ আৰু এক্সপিৰিয়েঞ্চটো ছুপাৰ এক্সপিৰিয়েঞ্চ আছিলে প্ৰথমতে ময়ো ভয় খাই আছিলোঁ কিন্তু উঠাৰ পিছত অট'মেটিকলি জ'চটো আহি গ'ল আৰু খুব বেছি ভাল লাগিছিলে আৰু চাওক না এই চিনেৰীখিনি ইমান বেছি ধুনীয়া লাগিছে আৰু সঁচাকৈ খুব বেছি আৰু এই জেগাখিনি অলপ ভয় লগা যিহেতু বস্তুটো ওপৰত পৰি যাম ফিলটো হয় কিন্তু ইট ৱাজ এ ছুপাৰ এক্সপিৰিয়েঞ্চ डालेगा 200 मिलेगा 50 डालेगा 500 मिलेगा চাই মেলি আমাৰ অলমষ্ট ডান আৰু আজি যেহেতু 31st ঘৰতো বহুত কাম আছে তো বেছি দেৰি নকৰোঁ আৰু এয়া পপকৰ্ন লৈ লৈছোঁ মালে আৰু ভাল লাগিল আজি আবেলিটো বহুত ভাল লাগিল এতিয়া যাওঁ গৈ আপোনালোকক ঘৰত লগ পাই আছোঁ বলক আজি ব্লগটো বহুত বেছি ধামেকেদাৰ হ'বলৈ গৈ আছে বলক আৰু এইফালে ঘৰত খানাৰ প্ৰস্তুতি আৰম্ভ হৈ গ'ল আৰু এতিয়া ভাইটিয়ে বনাই আছে ব্ৰইলাৰ চিকেনৰ ড্ৰাই ফ্ৰাই এটা বিৰাট টেষ্টি হৈছিলে ৰেচিপিটো মই কেতিয়াবা আপোনালোকৰ লগত শ্বেয়াৰ কৰিম বাৰু কিন্তু আজি বেছিকৈ মই কৰা নাই কাৰণ ৰেচিপিটো শ্বেয়াৰ কৰিলে ব্লগটো বহুত বেছি দীঘলীয়া হ'ব তো এয়া ভাইটিয়ে বনাই আছে ব্ৰইলাৰ ড্ৰাই ফ্ৰাই আৰু মই জাষ্ট অকণমান ব্লগৰ কাৰণে ৰেকৰ্ডিং কৰি থলোঁ আৰু আপোনালোকক দেখাই আছোঁ কি আছিল সেইদিনাখন 31st আমাৰ খানাৰ আয়োজন তো বলক চাই থাকোঁ ব্লগটো আৰু এইফালে হৈ আছে আমাৰ পোলাও মিক্স ভেজিটেবল পোলাও গাজৰ আৰু বিন আছে তো বনাই থাকোঁ আপোনালোকেও চাই থাকক আৰু এইফালে ভাইটিহঁতৰ ডান্স ষ্টাৰ্ট আৰু মই যে কৈছিলোঁ ভাইটিৰ লগৰ ল'ৰা আৰু মোৰ খুৰাৰ ল'ৰাটো আহিছিলে সিহঁতে নচা আৰম্ভ কৰি দিলে আৰু 31st যিহেতু যদি অকণমান নানাচো কেনেকৈ হ'ব হয়নে মই বাৰু নাচা নাছিলোঁ সিহঁতে এনজয় কৰিছিল মই জাষ্ট অকণমান ভিডিঅ' কৰিহে ৰাখিছিলোঁ স্মৃতি হিচাপে আৰু এইফালে আমাৰ খানা ৰেডি আৰু আমাৰ থালত আছে পোলাও মিক্স ভেজিটেবল পোলাও ব্ৰইলাৰ ড্ৰাই ফ্ৰাই লগতে খাচী মাংস আৰু এইটো মই ভিডিঅ' কৰা নহ'ল বাৰু তো এয়া অলমষ্ট আমাৰ খানা ৰেডি আৰু এতিয়া আমি খাম আৰু ভাইটিৰ মুখেৰে শুনকচোন আমাৰ এইবাৰ 31st কিয় স্পেচিয়েল হয় থাকোঁ বেলেগত থাকোঁ আজি আমাৰ লগত বিশেষ অতিথি নৱজ্যোতি হীৰা আছে এইফালে আমাৰ মোৰ ভাইটি ৰাহুল আছে তো প্ৰথমবাৰ 6জন মানুহে 31 2021 সমাপ্তি কৰিছোঁ ইটছ এ বেষ্ট পাৰ্ট অফ মাই লাইফ বিকজ আমি 2022 নগাঁৱত থাকিম তো ডিফো এইটো লাষ্ট 31st চ' চিয়াৰ্ছ টু ডিফো চিয়াৰ্ছ টু ডিফো আৰু ক্ৰেডিট গ'জ টু মা খানা কেনেকুৱা হয় কিন্তু ভাল হ'ব মই জানো মানে তুমি গ্যাৰান্টি এটা আছে কালাৰটো ভালে হৈছে এটা আমি গ্ৰহণ কৰিব বিচাৰিছোঁ এতিয়া আমাৰ সময় নাই আৰু এৰা হ'লে লৈছে বাইট লৈছোঁ আমি প্ৰথম গহাটো পেটৰ ভিতৰত গৈছে ভাল হৈছে খোৱাই নাই নোখোৱাকে বিচাৰে ৰাহুলক মই ক্ল'জকে দেখাইছোঁ ৰাহুলে বহুত ডিষ্টাৰ্ব হৈছে তো এয়াই আছিলে আমাৰ 31st আৰু 1 জানুৱাৰী বিশেষ অলপ এনেকেই নিজৰ স্মৃতি গোটালোঁ আৰু এইবাৰ ডিফুত শেষৰটো 31st আছিলে ইয়াৰ পিছত আৰু ডিফুত থকা নহ'ব যিহেতু দেউতাৰ চাকৰি শেষ আৰু আমি যাব লাগিব নিজৰ জেগালৈ মানে নগাঁৱলৈ আৰু শেষত আপোনালোক সকলোকে মোৰ ফালৰ পৰা উইচ ইউ এ ভেৰি হেপী নিউ ইয়েৰ তো আজিলৈ আহিছোঁ নতুন এটা ব্লগত পুনৰ লগ